এই যেটো নেকি আমাৰ খাগ্ৰাবাৰী নিখিল বড়ো ছাত্ৰ সন্থা আৰু খাগ্ৰাবাৰী স্পৰ্টছ এছ'চিয়েশ্যনৰ যি সৌজন্যত প্ৰতি বছৰে আমাৰ বড'লেণ্ড মাৰ্চাৰ্ছ 12 বড'লেণ্ড মাৰ্চাৰ্ছৰ সৰণিত তেখেতসকলৰ যেটো নেকি আত্মাৰ চিৰশান্তিৰ কাৰণে বছৰে আমাৰ এই খাগ্ৰাবাৰীৰ নিখিল বড়ো ছাত্ৰ সন্থা আৰু খাগ্ৰাবাৰী স্পৰ্টছ এছ'চিয়েশ্যন বছৰে মাৰ্চাৰ্ছ ট্ৰফি পাতি আহিছে আৰু এই বছৰত 28তম আৰু এইটো 28তম যেটো নেকি মাৰ্চাৰ্ছ ট্ৰফি এইটো 4 ছেপ্টেম্বৰৰ পৰা হ'বলৈ গৈ আছে 4 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ পিনে আমাৰ 11 ছেপ্টেম্বৰত যেটো নেকি ফাইনেল গেম চেৰেমনি হ'ব আজি এই সময়ত মই বড'লেণ্ড বুবলি যেটো নেকি প্ৰিয় দৰ্শকক অনুৰোধ জনাব বিচাৰিছোঁ যেহেতু ইয়াতে যেটো নেকি সকলোৱে জানে যেটো নেকি বছৰে ইয়াতে মাৰ্চাৰ্ছৰ নামত যেটো নেকি ফুটবল প্ৰতিযোগিতা হয় আৰু এই যেটো নেকি 28তম যেটো নেকি ফুটবল যি প্ৰতিযোগিতা ইয়াতে আমাৰ অসমৰ যি শক্তিশালী দল বহুখিনি শক্তিশালী দল অংশগ্ৰহণ কৰিব বিশেষকৈ আমাৰ যেটো নেকি আসামৰ গুৱাহাটীৰ যেটো নেকি গ্ৰেণ্ড ভেলী FC আৰু আমাৰ বড়োলেণ্ডৰ যি শক্তিশালী দল যেটো নেকি চিৰাং ইউনাইটেড চিৰাংদুৱাৰ FC তেখেতসকলেও ইয়াতে অংশগ্ৰহণ কৰিব আৰু আমাৰ আশে পাশে যেটো নেকি আঞ্চলিক দল যি শক্তিশালী যেটো নেকি ৰঙিয়া তামোলপুৰ হৰিচিংগা কবিৰালী শোণিতপুৰ এইবিলাকৰ যি শক্তিশালী দলবিলাকে ইয়াতে অংশগ্ৰহণ কৰিব যেটো নেকি ইয়াতে অংশগ্ৰহণ কৰিব মই অনুৰোধ RC তৰফৰ পৰা সকলো খেলপ্ৰেমী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে হ'বলগীয়া আমাৰ 12 বড'লেণ্ড মাৰ্চাৰ্ছ মেম'ৰিয়েল ট্ৰফি এইটো যাতে আমি দীৰ্ঘগামীভাৱে জীয়াই ৰাখিবৰ কাৰণে আমি পাৰোঁ তাৰ কাৰণে অঞ্চলৰ ইণ্টেলেকচুৱেল সমাজকৰ্মী আৰু খেলপ্ৰেমী গোটেই ৰাইজকে ইয়াতে দলে বলে আহি পিনে যোগদান কৰি পিনে আমাৰ যেটো নেকি 12 বড'লেণ্ড মাৰ্চাৰ্ছ ট্ৰফি এইটো ছাকচেছফুল কৰাৰ কাৰণে আমাক সহায় সহযোগিতা আগবাঢ়ে ধন্যবাদ